হেল্ল' গাইজ, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান ৰচনা 2025 চনৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা আহিবই, চাই লোৱা। নোৱাৰিলে মোক কমেণ্ট কৰিবা, মই হোৱাটছআপতে দিম। 1 নম্বৰত কৈছে বিজ্ঞানৰ অৱদান, এইটো ইম্পৰ্টেণ্ট আছে, চাই ল'বা। 2 নম্বৰত অসমৰ জাতীয় উৎসৱ। 3 নম্বৰত পৰিৱেশৰ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ, এইটো ইম্পৰ্টেণ্ট আছে। 4 নম্বৰত অসমৰ প্ৰাকৃতিক সম্পদ, এইটো চাই ল'বা। তোমাৰ প্ৰিয় সাহিত্যিক, এইটো চাই ল'বা। তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো চাই ল'বা, ইম্পৰ্টেণ্ট হয়। 7 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ, ইয়াৰ ভিতৰৰ পৰা আহিবই।